নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ বাবে এটা বুটৰ ঘুগুনি ৰেচিপি লৈ আহিছোঁ। আহকচোন এই ৰেচিপিটো কিদৰে বনাই চাই লওঁ। এই ৰেচিপিটো খুবেই ভাল লাগে। আপোনালোকে ভাত ৰুটি সকলোৰে লগত খাব পাৰে। ঘুগুনিখনত দিবৰ বাবে এয়া মই 3টা আলু কাটি লৈছোঁ আৰু এয়া বুটখিনি ভালদৰে ধুই লৈছোঁ। ৰেচিপিটোৰ বাবে এইখিনি বস্তু প্ৰয়োজন: আদা নহৰু অকণমান থেতেলাই লৈছোঁ আৰু এইটো কেঁচা জলকীয়া 3টা লৈছোঁ, জিৰা গোটা জিৰা অকণমান লৈ লৈছোঁ, তেজপাত 3টা, শুকান জলকীয়া 2টা লৈছোঁ আৰু এয়া 4টা পিঁয়াজ, 2টা বিলাহী পেষ্ট কৰি লৈছোঁ। কুকাৰত এয়া তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত এয়া কেঁচা জলকীয়া, তেজপাত, জিৰা আৰু শুকান জলকীয়া দি দিছোঁ। অলপ সময় ভাজি লৈ আদা নহৰুখিনিও দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে ভাজি ল'ম। গোটেইখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি লৈ ইয়াতে পিঁয়াজ আৰু বিলাহীৰ পেষ্টখিনি দি দিম। এতিয়া ইয়াতে নিমখ 1 চামুচ দি দিছোঁ, হালধি 1 চামুচ দি দিছোঁ, জিৰা 1 চামুচ দি দিছোঁ, আৰু চব্জি মছলা 1 চামুচ দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিহলাই লৈ ভাজি ল'ম। অলপ সময় ভাজি লৈ ইয়াতে কাটি থোৱা আলুখিনিও দি দিম। গোটেইখিনি ভালদৰে মিহলাই লৈ আলুখিনি অলপ সময় সিজিবলৈ দিম। এতিয়া ইয়াতে 1 চামুচ গৰম মছলা দি দিছোঁ। আপোনালোকে এই ভিডিঅ'টো চাই যদি ভাল পাইছে, মোৰ আনবোৰ ভিডিঅ' চাবলৈ নাপাহৰিব। ভিডিঅ'ৰ লিংক আপোনালোকে আই বটনটোত পাই যাব। চাওক, ইয়াতে অলপ অলপ উতল আহিবলৈ ধৰিছে। এতিয়া মই ইয়াতে তিয়াই থোৱা বুটখিনিও দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিহলাই ল'ম। চাওক, এতিয়া গোটেইখিনি ভালদৰে মিহলি গৈছে। এতিয়া মই ইয়াতে জোখৰ পানী দি দিছোঁ। আপোনালোকে জোখৰ পানী দি দিব, বেছিকৈ নিদিব, কাৰণ কুকাৰৰ পানী শুকাই নাযায়। এতিয়া কুকাৰৰ ঢাকনিখন লগাই লৈ 3টা চিটি মাৰিবলৈ দিম। বুটৰ ঘুগুনিখন প্ৰায় তৈয়াৰ হৈ গৈছে। নমাই থোৱাৰ আগতে মই অলপমান ধনিয়াৰ পাত ইয়াতে কাটি দি দিছোঁ। ধনিয়াৰ পাত কাটি দিলে বুটৰ ঘুগুনিখন খাবলৈ বৰ সোৱাদ লাগে। তাৰোপৰি ঘুগুনিখনৰ এটা ধুনীয়া সুগন্ধ ওলায়। ঘুগুনিখন ৰেডি হৈ গৈছে। এতিয়া গেছটো বন্ধ কৰি নমাই থৈ দিম।
চাওক, বুটৰ ঘুগুনিখন দেখিবলৈ খুব সুন্দৰ হৈছে। বেছি গোটাও হোৱা নাই, পনীয়াও হোৱা নাই। চাওক, বুটৰ ঘুগুনিখন খাবলৈ ৰেডি হৈ গৈছে। আপোনালোকে এই ৰেচিপিটো ঘৰত বনাই খাই চাব, খুবেই ভাল পাব। ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।